আজি যে আপোনালোকে ওলাই আহিছে খেৰণিৰ যোনটো ঘটনা, এই ঘটনাৰ সন্দৰ্ভত আচ্ছা, কাৰ্বি আংলঙত যি 22 তাৰিখে যি ঘটনা হ'ল 22 ডিচেম্বৰত, মানে আমাৰ যি জনজাতি আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি অত্যাচাৰ চলিল, সেইটো কোনোদিনে সহ্য কৰা নহ'ব। আৰু এই 6 শিডিউল অঞ্চলত বুলি অনলি কাৰ্বি আংলঙৰ কথাই কোৱা নাই, আমি যিমান অট'নমাছ কাউন্সিল আছে বা ৰাভা আঁচনি হওক বা BTR হওক, য'ত আমাৰ অসমৰ যিবোৰ 6 শিডিউল অঞ্চল আছে সেইবোৰ সম্পূৰ্ণ সুৰক্ষিত হ'ব লাগিব। জাতি বাতি ভেটিৰ কথা কৈছে চৰকাৰখনে, গতিকে খিলঞ্জীয়াসকলক আজি আমাৰ ইয়াতে অপমান কৰা হৈছে, এইটো মানি লোৱা নহ'ব। আৰু যিখন কাউন্সিল আছে, এই কাউন্সিলখনত ধুনীয়া মহানগৰ কাউন্সিলৰ এটা কথা আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে 900 ঘৰ মানুহ বুলি কৈছে, অনাঅসমে 900 ঘৰ হিন্দী ভাষী মানুহ তেওঁলোকে আটাই প্ৰথম বুলি কৈছে। এইটো ক'লে নহ'ব, সম্পূৰ্ণ কাৰ্বি আংলংখন মুক্ত হ'ব লাগিব, গতিকে সেইটো আমি দাবী কৰিছোঁ। আৰু কাৰ্বিসকলৰ যিটো জনজাতি ক্ষেত্ৰত তেওঁলোকে যি তাচ্ছিল্যমূলক শব্দ ব্যৱহাৰ কৰিছে সেইটো উঠাই ল'ব লাগিব। ইয়াত কোনো অনাঅসমীয়া কথা, আমাৰ ইয়াত অসমত কোনো অনামুখীয়া অধিকাৰ ইয়াত আমি সাব্যস্ত কৰি আমি দিয়া নহ'ব। গতিকে ইয়াৰ প্ৰতিবাদ স্বৰূপে আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি ইয়াতে প্ৰায় বহুকেইটা দল সংগঠন, খিলঞ্জীয়া দল সংগঠনে লগ লাগি আমি স্মাৰকপত্ৰ দিম যে আমি আমাৰ খিলঞ্জীয়াৰ যি ঐক্য, এই ঐক্য আমি দেখুৱাই দিম। আমাৰ জাতি পাতি ভাষা আৰু আমাৰ যি ৰাজনৈতিক অধিকাৰ 6 শিডিউলত দিয়া প্ৰদান কৰা হৈছে, সেইখিনি সম্পূৰ্ণ সুৰক্ষা হ'ব লাগিব সাংবিধানিকভাৱে। পূৰণ কৰক। হয়, চাওক, যোৱা 22 তাৰিখে যিটো ঘটনা কাৰ্বি আংলঙত সংঘটিত কৰিলে, অনা অসমীয়াসকলে কাৰ্বি চাইনিজ গো বেক বুলি যিটো তেওঁলোকে দাবী কৰিছে, গতিকে এইটো সম্পূৰ্ণৰূপে আমি ধিক্কাৰ দিছোঁ। আৰু এই ধিক্কাৰৰ কাৰণে আজি আমি প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। ইয়াৰ এটাই উত্তৰ আছে, জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ নামত জাতি মাটি ভেটি বিক্ৰী কৰিছে বৰ্তমান চৰকাৰখনে। গতিকে আমাৰ ইয়াৰ উত্তৰ এটাই হ'ব, ইয়াৰ সমাধান এটাই হ'ব। তাত যিমানবিলাক মানে হিন্দী ভাষীবিলাক যিমানবিলাক তাতে অবৈধভাৱে বেদখল কৰি আছে, সেইবোৰ উচ্ছেদ কৰিব লাগিব। যেনেকেই নহওক সেইবোৰ উচ্ছেদ কৰিবই লাগিব। এইটোৱে হৈছে আমাৰ সমাধান এই প্ৰতিবাদৰ। আজি যে আপোনালোকে ৰাজপথলৈ ওলাই আহিছে, এই সন্দৰ্ভত কওকচোন। আচলতে এইটো সকলো আমাৰ অকল কাৰ্বি জাতিৰ কাৰণে নহয়, বৰ ডাঙৰ সংকটৰ সময় আহিছে আপোনাৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ কাৰণে। অলপতে কাৰ্বি আংলঙত যিটো খেৰণিত যোৱা 22 আৰু 23 তাৰিখে যি ঘটনা সংঘটিত হ'ল, শান্তিপূৰ্ণভাৱে যিসকলে অনশন কৰি আছিলে PGR উচ্ছেদৰ দাবীত, তেওঁলোকক বলপূৰ্বক উঠাই নিয়া হ'ল 22 তাৰিখে ৰাতিপুৱা 3টা বজাত। তাৰপিছত তাক ফ'ল' কৰি 22 আৰু 23 তাৰিখে যিবিলাক সংঘাত হ'ল, তাতে মানে যিসকল বহিৰাগত লোকে যি ধৰণে থলুৱা মানুহৰ এগেইনষ্টে, ভূমিপুত্ৰৰ এগেইনষ্টে মানে আপোনাৰ কাৰ্বি চাইনিজ গো বেক এই ধৰণৰ ধ্বনি দি নানা ৰকম অবাশ্য গালি দি যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, তাৰ পৰা দেখা গৈছে যে আমাৰ থলুৱা জনগণ সংকটত পৰিছে, অস্তিত্বৰ সংকটত ভুগিছে। আৰু তেখেতসকলৰ ইয়াৰ প্ৰতিবাদত আমি সকলোৱে এক হৈছোঁ। অসমৰ বিভিন্ন ঠাইত জাগি উঠিছে ৰাইজে। আমিও ডুমুৰিয়াৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বাহিৰত যিসকল কাৰ্বি লোক আছে, সকলো কাৰ্বি লোকে এক হয়। আৰু আজি আমাৰ লগত অন্য বহুত দল সংগঠন আছে, তেখেতসকলে মিলি আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ যে এই ধৰণৰ দপদপনি মৰমতালি নচলিব। বহিৰাগত লোকৰ তেওঁলোকে আহি যি ধৰণৰ আমাৰ থলুৱা মানুহক উচ্ছেদ কৰাৰ কাৰণে, আমাকে ভাৰতৰ পৰা খেদাৰ কাৰণে যি ধৰণৰ হুংকাৰ দিছে, তাৰ বিৰুদ্ধে আমি মত পোষণ কৰিছোঁ। আৰু সেইকাৰণেহে আমি আজি আগুৱাই আহিছোঁ। আমি প্ৰতিবাদী এখন মেম'ৰেণ্ডাম দিম অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত। আৰু সেই মেম'ৰেণ্ডাম জৰিয়তে আমি আমাৰ দাবী, যিসকলে দুষ্কৃতিকাৰী তেখেতসকলক শাস্তি বিধান প্ৰদান কৰাৰ কাৰণে আৰু আমাৰ আলাপ আলোচনাৰ মাজেৰে সকলো সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰিম, তাকে দাবী জনাই আমি মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ। ধন্যবাদ।
হয় যিহেতু যোৱা 22 তাৰিখে কাৰ্বি আংলং জিলাৰ খেৰণিত যি অনা অসমীয়াসকলে আহি আমাৰ ভূমিপুত্ৰক চাইনিজ বুলি আখ্যা দিব পাৰিলে, কাৰ্বি গৌৰৱ বুলি ক'ব পাৰিলে, তাৰ গোটেই ঘটনা আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কাৰণ আজি অসমৰ খিলঞ্জীয়াৰ ভূমিত আজি অনাগত অসমীয়াৰ যিবিলাক বহিৰাগত অসমীয়া আছে, অনা অসমীয়া আছে, এই অনা অসমীয়াসকলে কাৰ্বি গৌৰৱ কৰাৰ শক্তি ক্ষমতা পালে, এই ক্ষমতাটো অতি তাৎপৰ্যপূৰ্ণ বিষয়। আজি কাৰ্বি কৈছে কাইলৈকে অসমৰ খিলঞ্জীয়া থলগিৰিৰ ওপৰত এই অত্যাচাৰ চলিব, এই অত্যাচাৰ আমি কোনো কাৰণে মানিব নোৱাৰো। আৰু অতি সোনকালে এওঁলোকৰ যিটো দাদাগিৰি, অনা অসমীয়াৰ যিটো দাদাগিৰি, এইটো বন্ধ কৰিব লাগে, তাকে চৰকাৰে বিহিত ব্যৱস্থা কৰিব লাগিব। আৰু যিটো কাৰ্বি আংলঙৰ PGR VGR সেইটো উচ্ছেদ কৰিব লাগিব, কাৰণ কাৰ্বি আংলংখন হৈছে কাৰ্বি আংলংসকলৰ সুকীয়াকৈ প্ৰদান কৰা স্বায়ত্তশাসিত এলেকা। এই স্বায়ত্তশাসিত এলেকাত অনা অসমীয়াৰ যিটো দপদপনি, যিটো দাদাগিৰি, সেইটো আমি কোনো সহ্য কৰিব নোৱাৰো। আৰু চৰকাৰ দাবী জনাইছোঁ অতি শীঘ্ৰে কাৰ্বি আংলঙৰ যিটো PGR VGR, এই PGR ভূমিবিলাক অতি সোনকালে উচ্ছেদ কৰিব লাগে আৰু সম্পূৰ্ণ মুক্ত কৰি সম্পূৰ্ণ কাৰ্বিৰ অধিকাৰ ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ভূমিপুত্ৰসকলক বিশেষ করে ষড়যন্ত্র চলিব নচলিব। হয়, আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যি কাৰ্বি আংলঙত যি ঘটনা, যি বহিৰাগতৰ যি দপদপনি, এই দপদপনি কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ। অসমৰ খিলঞ্জীয়া ৰাইজ বৰ্তমান পৰিস্থিতি, কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এইখিনি পদক্ষেপ ল'ব লাগে। তেখেতসকলৰ যি দাবী, খিলঞ্জীয়াৰ যি দাবী, এই ভূমিপুত্ৰসকলৰ যি দাবী, সেই দাবীসমূহ অতি সোনকালে পূৰণ কৰিব লাগে। তাত যিখিনি PGR VGRক লৈ যিখিনি আজি মাটি অধিগ্ৰহণ হৈ আছে, সেই ভূমিপুত্ৰসকলক উদ্দেশ্যি যি কাৰ্বি চাইনিজ গো বেক বুলি কৈছে, এইটো কোনো পৰ্যায়ে মানি ল'ব নোৱাৰি। গতিকে এই ধৰণৰ যি বক্তব্য প্ৰদান কৰা যি ব্যক্তিসকল আছে, তেখেতসকলক অতি সোনকালে তদন্ত কৰি তেখেতসকলক জেল হাজতলৈকে প্ৰেৰণ কৰিব লাগে, উচিত শাস্তি প্ৰদান কৰিব লাগে, যাতে এনেধৰণৰ বহিৰাগতই আহি অসমত কোনো খিলঞ্জীয়াৰ ওপৰত যাতে এনেধৰণৰ দপদপনি কেতিয়াও কৰি দেখুৱাব নোৱাৰে, সেই ব্যৱস্থা অসম চৰকাৰে হাতত ল'ব লাগিব। যদি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আমি তাৰ সুব্যৱস্থা যেতিয়া গ্ৰহণ কৰা নেদেখোঁ, তেতিয়াহ'লে এনেধৰণৰ প্ৰতিবাদী কণ্ঠ বাৰে বাৰে আমাৰ মাজত ওলাই থাকিব আৰু আমি প্ৰতিবাদ কৰিবৰ কাৰণে সদায় সাজু আছোঁ। আজি গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু অনাগত দিনত যদি পৰিস্থিতি নিৰ্মূল কৰাত যদি চৰকাৰে পদক্ষেপ নলয়, তেতিয়াহ'লে পৰিস্থিতি নিশ্চয় ইয়াৰ ভয়াৱহতাৰ দিশৰ ফালে গুচি যাব পাৰে। গতিকে এইখিনিয়ে ক'ব বিচাৰিছোঁ। অসমীয়াৰ দাদাগিৰি নচলিব। কাৰ্বি আংলং খেৰণিত যেনেকুৱা ধৰণৰ ঘটনা হ'ল, দুৰ্ভাগ্যজনক ঘটনা, সেইটো আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদ আমাৰ সমূহ খিলঞ্জীয়া ৰাইজৰ অসমৰ। গতিকে আমাৰ ভাৰতীয় সংবিধানে, ইণ্ডিয়ান কনষ্টিটিউশ্যনে যিখিনি 244, 275 যেনেকুৱা আৰ্টিকলত যিখিনি কথা আউটলাইন কৰিছে আমাৰ খিলঞ্জীয়াসকলৰ কাৰণে ষষ্ঠ অনুসূচী, গতিকে এটা ষষ্ঠ অনুসূচী এটা অঞ্চল হৈ পেলাই তেনেকৈ ষষ্ঠ অনুসূচীটো সুৰক্ষাৰ বাবে ৰাইজৰ ওচৰত ৰাইজে এতিয়া সংবিধানৰ ওচৰত বিচাৰিব লগা হৈছে, অসম চৰকাৰৰ ওচৰত বিচাৰিব লগা হৈছে। গতিকে PGR VGR ভূমিত যি 900 ঘৰ মানুহ বুলি কৈছে, 900 ফেমিলি নহয়, এইটো গোটেই সদৌ অসমত এনেকুৱা ধৰণৰ উচ্ছেদ হ'ব লাগিব। আৰু যিসকল তেওঁলোকে আমি অনা অসমীয়া, আমাৰ খিলঞ্জীয়াক যেনেকুৱা ভাবুকি দিয়া হৈছে, গতিকে এইটো অনলি কাৰ্বিসকলৰ কাৰণে নহয়, কালি আজি বড়ো ভূমিত হ'ব, কালি মিচিং সম্প্ৰদায়ৰ ক্ষেত্ৰত হ'ব। গতিকে আমি এইটো দাবী জনাইছোঁ যে খিলঞ্জীয়াসকল আমি এক হ'বলৈ হ'ল। গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ তদন্ত হ'ব লাগে সম্পূৰ্ণভাৱে। আৰু এটা কথা, আমাক যিটো টোপ দিয়া ব্যৱস্থা কৰিছে, তেওঁলোকে তুলিয়াম ৰহাঙে তেওঁলোকে যিটো আমাৰ মানুহখিনিক মাতি নি পেলাই, কাৰ্বি মানুহখিনিক মাতি নি পেলাই এটা আলোচনা কৰিছে 26 তাৰিখে, আৰু তেওঁ কৈছে নহয় এই 900 ঘৰ আমি উচ্ছেদ কৰিম। PGR VGR অনলি 900 ঘৰ মানুহ নাই, তাত যথেষ্ট মানুহ আছে, সম্পূৰ্ণ খালী কৰিব লাগিব। আৰু ষষ্ঠ অনুসূচীৰ মতে যি আছে, ভাষা সাহিত্য সংস্কৃতি ৰাজনৈতিক যিটো অধিকাৰ, মাটিৰ যি অধিকাৰ, এই ভূমি অধিকাৰখিনি তেওঁলোকে সম্পূৰ্ণ দিব লাগিব। আৰু অসম চৰকাৰৰ যিটো ভূমি নীতি 18 নম্বৰ দফা অনুসৰি যিখিনি আছিল, সেই অনুসৰি তেওঁলোকে উচ্ছেদ কেতিয়াবাই কৰিব লাগিছিল। গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে ভোট বেংকৰ খাতিৰত এইখিনি কৰি থকা হৈছে। গতিকে আমাৰ খিলঞ্জীয়া লোকসকলে এনেকুৱা কথা নহয় যে অসমক প্ৰত্যেকটো ক্ষেত্ৰত আমি সহ্য কৰি যাম আৰু সকলোৱে আহি পেলাই আমাক আগ্ৰাসন কৰিব। গতিকে নেশ্যনেলাইজ কৰাৰ ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মানুহখিনিক যে ধ্বংস কৰি পেলাব, আমাৰ জাতি, ভাষা, মাটি, গোটেই আমাৰ খাদ্য শস্য সম্পূৰ্ণ তেওঁলোকে অধিকাৰ কৰি ল'ব, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে সদৌ ৰাইজ আজি আমি এই সমস্যাটো আজি পশ্চিম কাৰ্বি আংলঙৰ সমস্যা নহয়, এই সমস্যাটো অসমৰ, আমাৰ উত্তৰ পূব ভাৰতৰ, এইটো সমগ্ৰ অসমক এইটো ভাবুকি দিয়া হৈছে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভাবুকি দিয়া হৈছে। আৰু ষষ্ঠ অনুসূচীত যিবোৰ জিলা আছে, যিবোৰ ৰাজ্য আছে, সকলোৰে প্ৰতি ভাবুকি আহিছে। গতিকে আমি এইটো প্ৰতিবাদ কৰিছোঁ। আৰু তাত যিকেইখন যুৱকক হত্যা কৰা হ'ল, যিসকল আহত কৰা হ'ল, সম্পূৰ্ণ সুবিধা তেওঁলোকক দিব লাগিব চৰকাৰে, সেয়ে আমি দাবী। গতিকে আমি ডিমৰীয়াৰ বৃহত্তৰ দল সংগঠন ইয়াত লগ লাগি পেলাই আজি এইটো প্ৰতিবাদ কৰিছোঁ। আৰু ইয়াৰ স্মাৰক পত্ৰ যোগে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে সম্পূৰ্ণ খিলঞ্জীয়াৰ স্বাৰ্থ তেওঁলোকে সুৰক্ষা কৰিব লাগিব। যিটো জাতি মাটি ভেটিৰ কথা তেওঁলোকে কৈছিলে, সেই
সেইখিনি সম্পূৰ্ণ সুৰক্ষা কাৰ্বি ৰাইজক দিব লাগিব, সেইখিনি আমাৰ দাবী।